Every month we're hearing killing people. Yes. Every month. This is the solution, you know. आंनि बे गोदान भिडिअ बयखौबो खुलुमलायबाय रायजोफोर बरायनाय थाबाय। बाक्सा खालपानि आरोना बेयाव जाब्रबथाय जाथाय जादों। गंसे डाम्पार गारिया सासे उन्दै गथ' फरायनाय बेखौ माने जिउ खहा खालामबाय आरोना। बे डाम्पारजोंहाय एक्सिडेन्ट जादों। दा बेनिखायनो नोंथांमोना बे भिडिअनि गेजेरजों नायलांबानो जाबाय, नायबासो बुजिगोन। डाम्पाराबो ओरैबायदि अयथासार जाबाय आरोना, माने बांनायनि सायाव बांगासिनो। उन्दै उन्दै गथ' माने स्कुलाव लांदोंमोन, स्कुलाव थांनायाव जादों बे जाथाया। खालपानि होनो लोगोफोर नोंथां मानसिया नैबे स्क्रिनाव होनायानो लोगोफोर थैनाय गथ'आ। ঘটনা এইটোৱে যাতে শেষ হওক আৰু যাতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহওক তাৰ কাৰণে মই নিজে যৎপৰোনাস্তি চেষ্টা চলাম। আৰক্ষী প্ৰশাসনক নেতৃত্ব দি ইয়াত এনেধৰণৰ সমস্যা যাতে আৰু নহয় তাৰ বাবে আমি চেষ্টা চলাম। গতিকে আপোনালোকে আমাক মুঠতে সহায় সহযোগিতা কৰক, এইখিনিয়ে মই আপোনালোকলৈ অনুৰোধ। ঠিক আছে। আমি প্ৰতিবাৰে আমি প্ৰশাসনক কোনো ধৰণৰ উপলঙা কৰা নাই, সহায় সহযোগিতা নকৰা প্ৰশ্নই নুঠে, হয়নে নহয়? আমি প্ৰতিবাৰে সহযোগ কৰোঁ, কাৰণ আমি যেতিয়াই ডাম্পাৰ অভাৰলোডিং যায় আমি খবৰ দিম। এইটো আমাৰ খবৰ দিয়া কাম। আমি যদি ধৰিব লগা কাম থাকে তেতিয়াহ'লে আমি ৰাইজে ধৰিম, হয়নে নহয়? কিন্তু আজি ৰাইজে ধৰিব নালাগে, যাৰ কাৰণে প্ৰশাসন আছে, পুলিচ প্ৰশাসন আছে, যাৰ কাৰণে আমি খবৰ দিব লগা হয়। আমি দিয়াৰ পিছতো ডাম্পাৰ চলে, কিন্তু তেতিয়াহ'লে কাৰ অজুহাত হয়? মই খবৰ দিয়াৰ কাৰণে মই দুখী হ'ম না তেওঁলোকে মানে বিন্দাস মানে তেওঁলোকে লাইচেন্স পাই যায়? তো আমি এনেকুৱা দুখী হৈ আছো বৰ্তমান। আমি এনেকুৱা হয়, আমি যদি ইয়াতে ডাম্পাৰ যোৱা বুলি আমি খবৰ দিলে তেওঁলোকে মানে বেয়া পায়। আপোনালোকে কিয় খবৰ দিব লাগে? আমাক গালি দিয়ে। আমি কিবা এটা বেয়া কাম হ'লে আমি যদি খবৰ দিওঁ তেওঁলোকৰ ডিউটি হৈ যায়, সেইকাৰণে বেয়া পায়। আমি দেখাই দিম, আমাৰ তাতে প্ৰমাণ আছে ছাৰ। আমাৰ ইয়াতে ড্ৰাগছ এটা মানে বা কিবা গ্ৰাণ্ডাৰেট খোৱা ল'ৰা ছোৱালী প্ৰায়ে যায় বহুত স্পীডত, তেওঁলোকে কিন্তু কোনোদিন পুলিচে নাপায়। আমি যেতিয়া খবৰ দিওঁ তেওঁলোকক ধৰাত মানে সক্ষম নহয়। যদি ৰাইজে ধৰিব লাগে চোৰ ডকাইত গোটেইখিনি, তেতিয়াহ'লে আমাক আজি কৈ দিব লাগে যে ৰাইজে কৰক, আমি ধৰিম। তেতিয়াহ'লে আমি ৰাস্তাই ৰাস্তাত ধৰিম। কি কয়? আমাক যদি কয় ডাম্পাৰ কালি ধৰিব লাগে, আমি ধৰি দেখাই দিম। কেইটা ডাম্পাৰ ধৰিব লাগে কিন্তু এৰেষ্ট হ'ব লাগিব। এই মিতিৰালি কৰি টকা পইচা লৈ আমাক এৰি দিয়াটো আমাক নালাগে। আমি কেনেকৈ এই দেৱদেৱ আজি হেৰাইছো, এই হেৰাৱাৰ ফলত আমি 20 লাখ টকা দাবী কৰিছো। কি তাৰ মা দেউতাক আজি বুজাব পাৰিম নেকি? আজি এই কোনোবা পুলিচ প্ৰশাসনে বুজাব পাৰিব? আজি তেওঁলোকে মনত কিমান আঘাত পাই আছে, কিমান তেওঁলোকৰ মাজত মানে দুখ প্ৰকাশ হৈ আছে, আমিহে অনুভৱ কৰি আছো। কিন্তু তেওঁলোকে কেনেকৈ জীয়াই আছে তেওঁলোকেহে জানে। তো এইকাৰণে আমি অনুৰোধ কৰিছো ছাৰ, আপোনাৰ আমাক সহযোগ কৰক। আপোনালোকে আমি সহযোগ কৰিম, 100% কৰিম। আৰু য'ত যেনেকৈ লাগে তেনেকৈ যাম। 12টা 1টা বজাত যদি আমাকো ডিউটি কৰিব লাগে আমি কৰিম, তাৰ কাৰণে আমি সাজু আছো চৰকাৰ। কিন্তু আমাক মানে যোনটো নেকি আমি দাবী কৰিছো এইটো হিচাপে আমাক ব্যৱস্থা লাগে। আৰু এইটো যদি নহয় তেতিয়াহ'লে কিন্তু আমাক কৈ দিয়ক যে আপোনালোকে সহযোগ কৰক, আমি ধৰাত আমি আছো। আমি কালিৰ পৰাই ধৰিম। কি কয়? কালিৰ পৰাই ধৰিম। তো আমি আৰবান স্কুলৰ প্ৰিন্সিপাল আছে, তেওঁ 2 আখৰ ক'ব কিছু টপিকৰ ওপৰত। মই অনুৰোধ কৰিছোঁ। ধন্যবাদ দিলোঁ। অলপ মই অসমীয়াত ইমান হেৰি নহয়, তথাপিও মানে মই হিন্দীত ক'বলৈ বিচাৰি আছোঁ। सर बहुत धन्यवाद देता है समय देने के लिए और इस मौका के लिए। दुख है लेकिन क्या करेंगे, का तो सवाल करना ही पड़ेगा। गोलक बसमोतरी 49 years, डंपर हिट 2025। प्रतीक प्रधान 13 years, killed in 2024। fatal tractor crash, सुमित्रा April 2025। Dhairam Boro, Hiran Boro, killed when a tractor collided 2020। আমি কি চাই আছো? সদায় মানে অকল মানে মৃত্যু এটা স্ট্যাটিস্টিক্যাল अकल চাই আছো। हम हमेशा देख रहे हैं केवल एक मृत्यु का स्टैटिस्टिक। 2024, 2025 हर एक साल आदमी मार रहा है सर। हर एक साल हम लोग एक स्टैटिस्टिक मैंने बना कर रखा हूँ कि हर एक महीना में एक न एक व्यक्ति मार रहा है सर। आज हम लोग देख पा रहे हैं कि अपना खुद का स्टूडेंट्स आज समर वेकेशन खत्म हुआ है और वो लोग वेकेशन में जाने वाला था, लेकिन यह सिचुएशन देखिए तो सर। आज जिस हम लोग गली में खड़े हुए हैं सर, अगर आप देखोगे इस रास्ता को, अगर ये रास्ता करीब 50 साल से पुराना है, लेकिन ये रास्ता अभी तक क्यों ठीक नहीं हुआ है? पूरा रास्ता पोर्टहोल से भरा हुआ है, अभी तक ये रास्ता ठीक नहीं हुआ है।
अब ये रास्ता को देखिए अभी तक ठीक नहीं हुआ है এই সেনেকা ৰাস্তাৰ কাৰণে তো আমি আজি আপোনাৰ লগত কথা পাতো আমি কি হৈ বাধ্যতা হৈ গলো কিন্তু আজি ডেটত যেনেকুৱা অৱস্থা হৈছে আমি ডিমান্ড কৰিছিলো এটলিষ্ট ডিস্ট্ৰিক্ট কমিশনাৰ আহিব লাগিছিল ইয়াতে মেজিষ্ট্ৰেট আহিব লাগিছিল ইয়াতে কিয় অহা নাই স্যার আমি ইয়াত ইমান মানুহ ইয়াতে থিয়া দি আছো ক'ব গ'লে ইয়াতে মোৰ দেন 500 মানুহ থিয়া দি আছো আছে নে নাই কওকচোন আছে নে নাই কওকচোন স্যার এটা প্রশ্ন কৰিব বিচাৰি আছো যোৱাকালি যোনটো ঘটনা ঘটিছে তাই কোনটো ডিপাৰ্টমেণ্ট আছিল কওকচোন কোনটো ডিপাৰ্টমেণ্ট আছিলে क्या काम करा था उसका पिताजी क्या काम करता है आज आर्मी भी सुरक्षित नहीं है आपका बेटा भी मारेगा आपका बेटा भी मारेगा आपका बेटा भी मारेगा आपका बेटा है आपका बेटा है नहीं है आज अगर आर्मी सुरक्षित नहीं है अगर आज पुलिस सुरक्षित नहीं है तो कौन सुरक्षित है इस रास्ता में कौन सुरक्षित है रास्ता में कौन सुरक्षित है रास्ता में कॉक्सन एरिया से कॉक्सन